নমস্কাৰ মই মনোজ বৰা আৰু মই চিনাকি পৰিচয় কৰি দিব ওলাইছোঁ এয়া মোৰ সন্মুখৰ শান্তমণি দাস হয় নমস্কাৰ শান্তমণি দাস এজন ত্ৰিমূৰ্তি টেনচন কৌতুক গোষ্ঠীৰ এজন কৌতুক অভিনেতা আৰু লগতে তেখেত এজন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ তেখেতক কিন্তু অসমৰ ৰাইজে বহুতে চিনি নাপায় কিন্তু তেখেতৰ এটা ভিতৰত এনেকুৱা এটা বস্তু সোমাই আছে তেখেতে বহুত সুন্দৰ গান গায় হা তেখেতৰ শান্তমণি দাস তোমাৰ এটি গীতৰ কলি আমি শুনিব বিচাৰিছোঁ তুমি আমাক অকণমান গীতৰ কলি শুনাবা নেকি হয় নিশ্চয় দিয়া ঠিক আছে গোৱা শিৰোমণি শ্ৰীমন্ত শংকৰ জগত গুৰু ভকত বান্ধৱ এ নামেই নদী এ নামেই গতি এ নামেই শ্ৰীমন্ত শংকৰ গুৰু শ্ৰীমন্ত শংকৰ ধন্যবাদ বহুত ধুনীয়া গাইছে দেই শান্তমণি দাস বহুত ভাল লাগিছে বহুত ভাল লাগিছে কিন্তু তুমি আৰু এটি কলি আমাৰ গীতৰ কলি শুনাবা নেকি তোমাৰ ধৰি লোৱা মনত ভাল লগা আৰু যিকোনো এটি কলি গালেই হ'ল ঠিক আছে জোনবাই দেশতে সাজিম ঘৰ এখনি তৰাই জ্বলাব চাকি তৰাই জ্বলাব চাকি ধন্যবাদ শান্তমণি দাস অতি সুন্দৰ গাইছা মানে মই মনতে মানে কি বহুত সুখী হৈছোঁ মই আশা কৰোঁ আমাৰ অসমৰ যিকেইজন মানে জনপ্ৰিয় গায়ক আছে সেই গায়ককেইজনতকৈ আমাৰ শান্তমণি দাস বহুত ওপৰত যাব বুলি মই নিজকে মানে বহুত আশা কৰিছোঁ ঠিক আছে শান্তমণি দাস